আজি বনাবলৈ ওলাইছোঁ খুবেই কম সময়ত আৰু কম মছলা ব্যৱহাৰ কৰি তিল চিকেন। আহকচোন বাৰু চাই কেনেকৈনো মই আজি তিল চিকেন বনালোঁ। নমস্কাৰ জনাইছোঁ সকলোকে শ্ৰুতিছ লিটিল কিটচেনলৈ। আজি মই ব্যৱহাৰ কৰা সামগ্ৰীখিনি চিকেনত এইখিনি পিঁয়াজ 4টা কাটি লৈছোঁ সৰু সৰুকৈ, জ্বলা 6টা লৈছোঁ আৰু আলু 2টা লৈছোঁ, বিলাহী 2টা কাটি লৈছোঁ আৰু ধনিয়া পাত অকণমান লৈছোঁ আৰু এইখিনি আদা নহৰু মই চপ কৰি লৈছোঁ। আৰু তিল চিকেন বনাবলৈ মেইন সামগ্ৰী হৈছে তিল। তিলখিনি মই 1 মিনিটমান কেৰাহীত ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। গেছৰ ফ্লেমটো ল' ৰাখি ফ্ৰাই কৰিম। এইখিনি আজি ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি মই স্ক্ৰীণত দেখিবলৈ পাইছে। এইখিনি এতিয়া হৈ গ'ল 1 মিনিট ফ্ৰাই কৰা, এটা ধুনীয়া গোন্ধ ওলাইছে তিলৰ পৰা। এইখিনি এতিয়া মই উঠাই ল'ম। এনেকৈ ধুনীয়াকৈ চপ কৰি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। এতিয়া মই কেৰাহীটো বহাই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই এড কৰি দিছোঁ পিঁয়াজ আৰু জলকীয়া। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম গল্ডেন ব্ৰাউন কালাৰ অহালৈকে। এইখিনিতে দেখিলে খুব ধুনীয়া এটা কালাৰ আহিছে। ইয়াতে মই চিকেন এড কৰি দিলোঁ। এতিয়া চিকেনখিনি হাই ফ্লেমত ৰাখি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। দেখিছে মই হাই ফ্লেমত ৰাখি 5 পৰা 6 মিনিট ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ চিকেনখিনি। ইয়াতে এতিয়া মই বিলাহী আৰু আলু এড কৰি দিম। এইখিনি এতিয়া মই ভালদৰে মিলাই দিছোঁ। ইয়াতে এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এইখিনি আমি হাই ফ্লেমত ধুনীয়াকৈ সিজিবলৈ দিম অকণমান টাইম। ইয়াতে ঢাকনি লগাই দিছোঁ চিকেনে পানী এৰিবৰ কাৰণে। দেখিছে কি ধুনীয়াকৈ চিকেনে পানীখিনি এৰিছে। এতিয়া এইখিনি আমি শুকাই ল'ম ধুনীয়াকৈ গেছৰ ফ্লেমটো হাই ৰাখি কিনে। এইখিনি ভালদৰে লৰাই দিছোঁ মই। ইয়াতে আমি হালধি গুড়ি দি দিছোঁ, কাৰণ হালধি দিলে ধুনীয়াকৈ পানীখিনি সোনকালে সিজি যাব চিকেনৰ পৰা ওলোৱা। এইখিনি আমি ভালদৰে মিহলাই দিছোঁ। ইয়াতে আমি এতিয়া আদা নহৰু চপ কৰি ৰখাখিনি দি দিছোঁ। এইখিনি এতিয়া আমি 2 পৰা 3 মিনিট ভালদৰে ভাজি ল'ম আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। ইয়াতে এতিয়া মই জিৰা গুড়ি 1/2 চামুচ আৰু ধনিয়া গুড়ি 1/2 চামুচ দি দিছোঁ। এইখিনিতে ভালদৰে মিহলাই লৈছোঁ। দেখিবলৈ পাইছে চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ইয়াতে আমি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ৰখা তিলখিনি দি দিছোঁ। এতিয়া তিলখিনি দি আমি ভালদৰে এইখিনি লৰাই দিছোঁ। তিলখিনি যাতে চিকেনৰ লগত ধুনীয়াকৈ মিহলি যায়। এতিয়া দেখিছে ধুনীয়া এটা ক'লা কালাৰ আহিছে তিলৰ। এইখিনি আমি অকণমান 2 মিনিটমান ফ্ৰাই কৰি ল'ম তিলৰ লগত। ইয়াতে আমি অকণমান পানী এড কৰি দিছোঁ। এতিয়া তিলৰ ফ্লেভাৰটো ধুনীয়াকৈ চিকেনখিনিত আহি যাব। এইখিনি ভালদৰে লৰাই দিছোঁ। আমি ঢাকনি লগাই দিছোঁ। এতিয়া দেখিবলৈ পাইছে ধুনীয়াকৈ চিকেনখিনি হৈ গৈছে।
দেখিবলৈ পাইছে কি ধুনীয়া এটা কালাৰ আহিছে আপোনাৰ তিলৰ এতিয়া আমি ধনিয়া পাতখিনি দি দিছোঁ এইখিনি হৈ গ'ল এতিয়া আপোনালোকেও এবাৰ ঘৰত এইদৰে কম মছলা ব্যৱহাৰ কৰি আৰু কম সময়ত এবাৰ তিল চিকেন খাই চাবচোন এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব